বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে সুথল মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড Hung lo sa. No. Oi lora, kiba pura pura gundha poa nai ne? Mo paisu. Ki baru? Hey, TV to bad hua ola ase dekhun. Jolil neki? Ki? To TV to solwa nasili matro? Take e power switch to diunte dekhun dhopke marile. Ki koli? Toy mane mo TV to jalali. এই সবই মানে কি শেষ কৰি পেলাছে মোক খালে চাওক আপুনি ঘৰত থাকিলে মাস্কখন খুলি থব পাৰে কিন্তু আপুনি তো খুলিব নোৱাৰে আপুনি তো ডিউটিত থাকিব ডিউটিত তো মাস্ক মাৰিয়ে থাকিব লাগিব আপুনি মাস্ক মাৰতে মুখৰ এটা সাইড ইফালে কলা ইফালে বগা কি চাওক আপুনি ও সমল তুই ঠিক কথা কইছা আমার মুখখান ব্ল্যাক এন্ড হোয়াইট হয়ে গেছে ব্ল্যাক এন্ড হোয়াইট ছোৱালী কোনোবা বিয়া পাতিব কি ভাবক বিয়াখন মেন না চাকৰিটো মেন সমলো তুই আমাক কনফিউজ কৰি দিছ কিন্তু ও মই সেসো খাই পেলালে এটুৱে মোক এতিয়া এটু দেখিলে খেতেও মোক শেষ কৰি পেলাব এ বো ধৈৰ্য ধৰকচোন আই কুকুৰ টিভিটো জ্বলাই পেলাই এতিয়া ধৈৰ্য ধৰিবলৈ কৈছ মোক বাগজানত যোৱা এমাহ ধৰি জুই জ্বলি আছে মানুহবোৰে ধৈৰ্য ধৰি থকা নাই জানো যুক্তি দিবলৈ নাহিবি কুলক্ষণীয়া টিভিটোত কিয় হাত দিছিলি এ মেকানিকেল বস্তু কেতিয়াবা হৈ যায় এক্সিডেন্ট হৈ যায় এতিয়া মই কি কৰিম এটু ৰবচোন মেকানিক মাতি আনিম নহয় এই পৰিস্থিতিত তোৰ কোনটো সৰুৰে আহিব ভাল কৰিবলৈ ৰব এটা আছে ৰব তাক কৈ দিলে কাবা তাক লৈ আহিব আচ্ছা গার্গদা হতাশটা হুদু কি আপনার কারণে চাকরিটো মেইন না বিয়াখান মেইন চাকৰি মেইন এতিয়া আৰু মই বিয়া নাপাতো হ্যাঁ আপনি দেখুন বিয়া পাতিলে পাতিলো কাৰণেতো আকৌ নাপাতো আপনাক এখন কোনে ছোৱালী দিব হেই দিলেও মই বিয়া নাপাতো হে ঠাকুর বাবা আমার কি হব ও তুমি কি মোলৈ বিয়া হোৱাৰ মাথা মাৰি আছা কি উফ মোক লৈ যে কিমান সপোন হেনচম হৈ জন্ম লোৱাত ৰিক্স আছে দেই এইটোৱে টিভি নেকি সেকেন্ড হ্যান্ড ন ঐ কি কথা ক'বলৈ আহিছ এইটো সেকেন্ড হ্যান্ড পাইছ ঐ চিন্তামণি মই টিভি মেকানিকহে আনিবলৈ পঠাইছিলো তই কিয় নিজে গুচি মই এইবিলাক কাম জানোতো ময়ে মেকানিক মই ITI পাছ কৰিছো ও যিকন আছে সেইটো বেয়া কৰিব এতিয়া এইটোৱে ও বো টেনশন নলবা মই সব ঠিক কৰি দিম এক চুটকিত সব ঠিক হৈ যাব টিভিটো ঘুৰক পৰিব এই বো পানী গ্লাস লৈ আহক ও তো পানী ঢালি টিভি ভাল কৰিবি পানী খাম আপুনি এনেই টেনশন লৈ থাকে বো ইমান টেনশন মোক নেদিব যাওক হে তেৰি মানে বো মানে এনেই টেনশন লৈ থাকে চিন্তামণি তই এনে কামটো এতিয়া কৰিব পাৰিবি না নোৱাৰ এক চুটকিত হৈ যাব ও কমল কি হলো চাকৰি এৰিবি বোলে কিয় আমাৰ মছজিদ আমাৰ মতি ও সুস্মিতা কথাটোনো কি
আপুনি এইবিলাক বুজি নাপাব বহুত ওপৰ লেভেলৰ কথা সমলা ওপৰ লেভেলৰ কথা মই ইমান তলৰ লেভেলৰ হৈ পৰিলো নে স্যাৰ কোৱা স্যাৰ সমলাৰ আমি যাম গৈ স্যাৰ কলৈ মই সুস্মিতা বাইদেউৰ ঘৰত আৰু সুস্মিতা বাইদেউ মোৰ ঘৰত যাব ছাৰ হোৱাট মোৰ ভুল হৈছে ছাৰ দুয়োজনে নিজৰ নিজৰ ঘৰত যাম ছাৰ কিয় আমি ডিচিশ্যন লৈছোঁ ছাৰ আমি চাকৰি এৰি দিম কি হয় ছাৰ হয় ছাৰ বহুত টেনশ্যন হয় ল'ৰা তই নোৱাৰ যদি থৈ দেচোন থৈ দে নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় হিতি কথা মানুহৰ এলেহুৱা যিয়ে হয় নোৱাৰো সিয়ে কয় চিন্তামণি তই পাৰিবি না নোৱাৰ সেইটো ক কবিতা গাই থাকিব নালাগে হেই মই বহুত টচ ভাল কৰিছো এইটো টিভি একেই হৈ গ'ল চুইচটো দিয়ক দি দিম অলৰেডি চব কাম হৈ গৈছে হা মজাকে চলিব এতিয়া দিছো দেই দিয়ক আকৌ জ্বলি গ'ল কি হ'ল কি হ'ল তই আকৌ জ্বলালি তোক আজি কুকুৰ স্যাৰ চাওক মুখত মাস্ক মাৰি মাৰি আমাৰ মুখ ব্লেক এণ্ড হোৱাইট হৈ গৈছে আমাক কোনে বিয়া ফাটিব ছাৰ সেইকাৰণে চাকৰি এৰিবা ছাৰ মোৰ চাকৰিটোতো ৰেগুলাৰে নহ'ল হ'বতো কেতিয়া হ'ব ছাৰ ইমান দিন হ'ব বুলিয়ে ডিউটি কৰি আছো দিন ৰাত ৰ'দ বৰষুণ সমানে ডিউটি কৰি আছো সন্ত্ৰাসবাদী ডকাইতৰ গুলী কৰোণা খালৈকো ভয় নকৰি ডিউটি মাৰি আছো তাৰ পিছতো মানুহবিলাকে পুলিচকে গালি ফাৰে ভাল নালাগে ছাৰ দৰমহাৰ পইচাটো নাপাওঁগে উল্টা গালিহে খাওঁ তোমালোকৰ কথাবিলাকত যুক্তি নথকা নহয় আছে তথাপি আমি আমাৰ দায়িত্ব পালন কৰি যাবই লাগিব হাজাৰ হাজাৰ মানুহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব আমাৰ মূৰৰ ওপৰত আছে আচলতে আমি ভাগ্যৱান নিজৰ জীৱনটোক বাজি লগাই যেতিয়া আন 10 জনক নিৰাপত্তা দিবলৈ যেতিয়া আগবাঢ়ি যাওঁ তেতিয়া মনটো সন্তুষ্টিৰে ভৰি নপৰেনে বাৰু সেইটো হয় ছাৰ নিজৰ জীৱনৰ কাৰণেতো সকলোৱে চিন্তা কৰে কিন্তু আমি চিন্তা কৰো আন 10টা বেলেগ জীৱনৰ বাবে কোনোবা সময়ত পাব্লিকৰ আমাৰ ওপৰত খং উঠে সেইটো স্বাভাৱিক কথা কিন্তু আমাক আশীৰ্বাদতো দিয়ে সেই আশীৰ্বাদ পোৱাটোনো জানো কম ভাগ্য এই খাকী পোচাকযোৰ গাত সুমুৱাই লোৱাই দিনাই শপত খাইছিলো জনতাৰ সুৰক্ষা আৰু নিৰাপত্তা সেই শপত জানো এতিয়া আমি ভাঙি দিম দায়িত্ববোৰ জানো নিজে দলিয়াই দিম আমি যুদ্ধাই জানো যুদ্ধক্ষেত্ৰ এৰি পলাই যায় নাযায় ছাৰ নাযায় ছাৰ ধমনীৰে খাকিতে যতে দেশ জনতাৰে ভৰসা জাগে তোৰ সাহসৰে কামি হাৰতে কাল ধুমুহাৰে যাতনা জ্বলে
ঘড়ীৰ কাটা নোচোৱাকে আগচি ধৰে অসময়ে আঘাতৰে দাগ কোনে দেখে উশাহৰে দাগ হেল্ল' বাবু আজি চাহ খা নহ'ব তাৰমানে হেতেৰি ক'ত থলো বাৰু বাবু চাহ কাপ দিবনে নেপাওঁ তহু ঘৰলৈ অহা মানুহ এনেকুৱা ব্যৱহাৰ কৰে কৰিলো তোক মই সেই শৰাই খলিতা দি মাতি আনিছিলো ইয়াত চাহ খাবলে বা তেনেকে কৈ দিলে আপুনি কলো ঐ ৰবিচোন কালি দেখোন একে উস্তাদি মাৰি কৈছিলি চাকৰি বাদ দিলো ঘৰলে যামগৈ কতা ডিচিশ্যন চেঞ্জ কৰি দিলো তহঁতৰ অকণো মুখৰলে কাম নাই বস্তুবোৰ ক'ত থাকে নাজানো মানে মই কিনো বিচাৰি আছে বৌয়ে হেতেৰি মই ক'ত থলো বাৰু তলা চাবিযোৰ বাবু ঐ তই কিয় বৌ বৌকে মোৰ পিছে পিছে লাগি আছ চাহ বাৰু কাপ নোখোৱাই তাৰমানে চাহ কমল এতিয়া মই থানালে যাওঁ কেছ এটা দিবলে তোক মই চাহ বনাই খুৱাব নোৱাৰো কাৰো ওপৰত কেছ দিব বৌ সেই ৰাকেশ আৰু পাগলটোৰ ওপৰত কোলে গ'ল বাৰু ৰাকেশ দাৰ ওপৰত কেছ দিব কিবা হ'ল বস্তুবোৰ ক'ত থাকে কিয় বিচাৰি নেপাওঁ বাবু বাবু তই কিয় বৌ বৌকে পিছে পিছে লাগি ফুৰিছ এই ৰাকেশ দাৰ ওপৰত কিনো কেছ দিয়ে কিয় কি কেছ দিওঁ গম পাবি নহয় মই এতিয়া থানালে যাব লাগে তলাটোকে বিচাৰি পোৱা নাই তলাটো আপুনি ভালকে থব নোৱাৰে না এই 2-3 মাহ ঘৰৰ পৰা ওলোৱাই নাই তলাটো বা ক'ত থলো বিচাৰিয়ে পোৱা নাই নহয় এই নিজৰ নিজৰ মানুহ নিজৰ নিজৰ ঘৰত থাকিব কিয়নো তলা মাৰিব লাগে ঐ মই যদি ওলাই যোৱা কোনোবাই দেখে আহি পেলাই তলি উদংকে চব লৈ যাব এটা কাম কৰক কি ৰ'ব আপুনি নোৱাৰে মই কৰি আছো বা গাৰ্গদা অফিচটোৰ পৰা এক্সট্ৰাকে বঢ়াই ললে যে নহয় ঘৰটো শেষ হ'ল এতিয়া ঘপককেনো পাওঁ ক'ত সেইটো কাৰণে ইয়াৰ পৰা অকমান লৈ লৈছো কালিলৈ চলিবলে পৰহিলৈ মই নতুন চেনিটাইজাৰ এটা ল'ম বালা কৰিছে মানুহ এনেকা কনচিয়াছ হ'ব লাগে একচুৱেলি আমি জীয়াই থাকি লাভ নাই কিয় নদীত জাপ দি মৰি যোৱাই ভাল কিহৰ কাৰণে আমাক বুঢ়া আঙুলি দেখুৱাই অপেন চেলেঞ্জ কৰি আছে তথাপি আমি একো কৰিব পৰা নাই কোনে আপোনাক বুঢ়া আঙুলি দেখাই চেলেঞ্জ কৰিছে কৰোনাই মাস্ক মাৰিছো চেনিটাইজাৰ লগাইছো সোশ্যাল ডিস্টেন্সিং কৰিছো লকডাউন কৰিছো তাক শেষেই কৰিব পৰা নাই একদম ইগত লাগি গৈছে দেই পাত্তাই নাই দিয়া একদম ঠিক কথা কৈছে কৰোনাটো কিবা মিষ্টাৰ ইণ্ডিয়াৰ নিচিনা লগা হৈছে এতিয়া তাৰমানে কৰোনা মিষ্টাৰ ইণ্ডিয়াহে হ'ল আৰু ন তলাটো বাৰু কলৈ গ'ল বৌ তলাত দৰকাৰ নাই এখন দৰ্জাত মাৰি লওক চুৰ চৈধ্য গোষ্ঠীও ভিতৰত সোমাবাৰ সাহস নাই লওক ইয়াত কৰোনা বেমাৰী আছে বৌ হাঁহিব নালাগে এইখন দৰ্জাত মাৰি দিয়ক তলাত দৰকাৰ নাই পাগলটো চাওঁ আহ 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 ভাল বুদ্ধি এটা দিলো সেইটোৱে একচেপ্ট নকৰিলে
হেই মানুহ মাৰি দিবা দেই কিয় দৌৰি আহিছিলা হেই এক্সাৰচাইজ কৰিছো হৰা এইডাল কি ওলমি আছে তোমাৰ এইডাল চিষ্টেম মানে এইবোৰ মানে চানে আপুনি বুজি নাপাব এইবোৰ বহুত হাই লেভেল মানুহৰ কথা মানে কি মই লো লেভেলৰ মানুহ আপোনাৰ লেভেল ক্লাছ 6তে আপুনি দেখুৱাই দিলে তাৰ পিছত আৰু বিকাশ নঘটিল বাৰে প্ৰতিটো কথাতে ক্লাছ 6ৰ ৰেফাৰেন্স নানিবা দেই মই কৈ দিলো কিন্তু কথা বেয়া হৈ যাব হৌৰা কি কৰি আছা তামোল খাটি আছো আজি তামোল খাবলৈ মন গ'ল দিয়া মোক এখন দিয়া যিকোনো বস্তু দেখিলে খোজা যে কিয় হৌৰা জাতীয় সম্পদত তোমাৰ যিমান অধিকাৰ মোৰো সমানে অধিকাৰ নিজৰ বুলি তামোল জাতীয় সম্পদ ধৰি ল'ব পাৰা আনা মই টেবুলতে আছো চুন দি ধুনীয়াকৈ লৈ আহা নিজৰ বুলি মানে কৰোনা পজিটিভ নহবও পাৰে ভাইৰেল ফিভাৰটো হ'ব পাৰে বেমাৰৰ কাৰণে এনেকুৱা হোৱা নাই খঙতহে গা বেয়া হৈছে লকআপত কিয় সোমাল মই লকআপত সোমাইছো তো হাঁহি উঠিছে সোমাল কিয় মণিবাই সোমাই থৈ গৈছে সুস্মিতা এইকেইটাই লকআপৰ ভিতৰতে কাজিয়া কৰি মৰিবগে এতিয়া যোৱা উলিয়াই দিয়াগৈ বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে সুঠল মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড